নমস্কাৰ বন্ধুসকল এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামৰ বাবে ইম্পৰ্টেণ্ট জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ 20টা কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু এই ভিডিঅ'টোৰ কিমানটা প্ৰশ্ন আপোনালোকে শুদ্ধ কৰিব পাৰে আমাক কমেণ্ট কৰি জনাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী মহিলা খেলুৱৈগৰাকী কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মনালিছা বৰুৱা মেহতা। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী মহিলা খেলুৱৈগৰাকী হ'ল মনালিছা বৰুৱা মেহতা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অসম বৈভৱ। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল অসম বৈভৱ বঁটা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীজনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি শিৱৰাজ সিং চৌহান। বৰ্তমান ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীজনৰ নাম হ'ল শিৱৰাজ সিং চৌহান। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰতৰ বেডমিণ্টন সন্থাৰ সভাপতি কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান ভাৰতৰ বেডমিণ্টন সন্থাৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় পক্ষী মহোৎসৱ কোনখন চহৰত অনুষ্ঠিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি প্ৰয়াগৰাজ। প্ৰয়াগৰাজত আন্তঃৰাষ্ট্ৰীয় পক্ষী মহোৎসৱ অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 2025 চনৰ অধিৱেশন অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 2025 চনৰ অধিৱেশন অসমৰ যোৰহাটত অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা সৰ্বপ্ৰথম কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ৰতন টাটা। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা সৰ্বপ্ৰথম উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পঞ্জাৱত শস্য চপোৱা উৎসৱ বৈশাখীৰ লগত কোনটো নৃত্য জড়িত হৈ আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভাংৰা। পঞ্জাৱত শস্য চপোৱা উৎসৱ বৈশাখীৰ লগত ভাংৰা নৃত্য জড়িত হৈ আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1 জুলাই 1862 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হিমাচল প্ৰদেশৰ ৰোহটাঙত থকা অটল সুৰংগৰ দৈৰ্ঘ্য কিমান? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 9.2 কিলোমিটাৰ। হিমাচল প্ৰদেশৰ ৰোহটাঙত থকা অটল সুৰংগৰ দৈৰ্ঘ্য 9.2 কিলোমিটাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মোৰ জীৱন সোৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোৱৰণ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনজন ব্যক্তিক সুধাকণ্ঠ হিচাপে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। সুধাকণ্ঠ হিচাপে ডক্টৰ ভূপেন হাজৰিকাক জনা যায়।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰংবং তেৰাং। সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক ৰংবং তেৰাং। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান দিল্লীৰ উপৰাজ্যপালজনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভি কে সাক্সেনা। বৰ্তমান দিল্লীৰ উপৰাজ্যপালজনৰ নাম ভি কে সাক্সেনা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি লুইত পাৰৰ অগ্নিসুৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইত পাৰৰ অগ্নিসুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আসাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1871 চনত। আসাম বিলাসিনী সংবাদপত্ৰখন 1871 চনত প্ৰকাশিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন চহৰত প্ৰথমবাৰৰ বাবে বিমষ্টিক যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি গান্ধীনগৰ। গান্ধীনগৰত প্ৰথমবাৰৰ বাবে বিমষ্টিক যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ হিচাপে জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মংগল গ্ৰহ। সৌৰজগতৰ মংগল গ্ৰহক ৰঙা গ্ৰহ হিচাপে জনা যায়। আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ লেবাননৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নৱাফ ছালাম। শেহতীয়াকৈ লেবাননৰ প্ৰধানমন্ত্ৰী হিচাপে নৱাফ ছালামে নিযুক্তি লাভ কৰিছে।